Welcome back my channel. আজি মই আপোনালোকলৈ লৈ আহিছো এটা ক্যালসিয়ামৰ চিৰাপ। ইয়াৰ সাসপেনশনটো হৈছে ক্যালসিয়াম উইথ ভিটামিন D3 আৰু নামটো হৈছে সেলটাস আৰু তাৰ প্ৰাইচটো হৈছে 73 আৰু এই চিৰাপৰ গুণাগুণৰ বিষয়ে মই সকলো ডিটেইলছ কম। আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই যাব। যেনে আপোনাৰ প্ৰেগনেন্সি ওমেনৰ কথা কৈছো, বাচ্চাটো গ্ৰোথৰ কাৰণে বা হাৰ্ডি মজবুতৰ কাৰণে আৰু হাৰ্ডি বংশ বৃদ্ধিৰ কাৰণে আপোনালোকে এই মেডিচিনটো যদি ইউজ কৰে নিশ্চয় বাচ্চাটো ৰিলিফ পাব বা আপোনাৰ গ্ৰোথটো ক্লিয়াৰ হ'ব বাচ্চাটো বেবিটো। ঠিক আছে। আৰু দুই নম্বৰ হৈছে যিবিলাক বহুত দিনৰ ধৰি অৰ্থৰাইটিছ প্ৰবলেম হৈ আছে ক্যালসিয়ামৰ অভাৱৰ কাৰণে, সেই সকল লোকেও এই মেডিচিনটো যদি ইউজ কৰে তেতিয়াহ'লে নিশ্চয় যিকোনো পেইণ্টৰ সমস্যা জইণ্ট পেইন আপোনালোকে সোনকালে ৰিলিফ পাব। তাৰ উপৰি আমাৰ ছাল খুতুৰাৰ পৰা ছালৰ চাইনিটো নাইকিয়া হোৱা, ছালৰ ফেটি এচিড কমি যোৱা, ছাল ফাটি যোৱা তেনেকুৱা সমস্যাৰ কাৰণে আপোনালোকে এই মেডিচিনটো ইউজ কৰিলে নিশ্চয় উপকৃত পাব। আৰু লগতে দাঁতৰ সেনসিটিভিটি প্ৰবলেম বা দাঁতৰ পেইন্ট হোৱা আৰু দাঁতৰ আলু উখহি অহা, দাঁতৰ আলুৱেদি ব্লিডিং হোৱা, তেজ ওলোৱা তেনেকুৱা সমস্যাৰ কাৰণে আপোনালোকে এই মেডিচিনটো ইউজ কৰিলে নিশ্চয় উপকৃত পাব। আৰু লগতে খাদ্য খালে ডিঙিত লাগি ধৰা বা চকু উখহি অহা আৰু চুলি আপোনাৰ খৰাব, লগতে চুলিৰ চাইনিটো নাইকিয়া হোৱা তেনেকুৱা সমস্যাৰ কাৰণে এই মেডিচিনটো ইউজ কৰিব পাৰে। আৰু এটা কথা কৈছো, আপোনালোকে নিজে পৰাপক্ষত এই মেডিচিনটো ইউজ নকৰিব, কিয়নো মই আগতে যি ভিডিও বনাইছো তাতো কৈ আহিছো যে বেমাৰৰ লক্ষণৰ ওপৰত ভিত্তি কৰি মেডিচিন ইউজ কৰা নহয়। আপোনালোকে পৰ্যবেক্ষণ কৰি এই মেডিচিনটো ডক্টৰক দেখাইহে এই মেডিচিনটো ইউজ কৰিব। আৰু যিসকলৰ কিডনি ষ্টন আছে সেই সকল পেশেন্টে এই মেডিচিনটো ইউজ নকৰিব। আৰু মই এটা কথা কৈছো, ক্যালসিয়ামনো কি সেই বস্তুটো আপোনালোকক বুজাই দিছো। উদাহৰণ স্বৰূপে এজোপা কেঁচা গছ যেনেকৈ ঠানি এটা আপুনি ভাগিবলৈ যিমান কষ্টকৰ হ'ব, লেকি যাব অথচ নাভাগে, তেনেধৰণে আমাৰ হাড়ত যদি আপোনাৰ ক্যালসিয়াম থকা যায় তেতিয়াহ'লে আপোনালোকৰ হাড়ও ঘপকতে পিছল খালে বা স্লিপ খালে আপোনালোকৰ হাড় মুচুকা খাব কিন্তু ভাগি নাযাব। নিশ্চয় বুজি পাইছে। এতিয়া এই সেলটাস চিৰাপৰ বিষয়ে জানি আপোনালোকে কেনেকুৱা পালে কমেন্টত জনাব ইয়াৰ গুণাগুণৰ বিষয়ে। যদি এই ভিডিওটো ভাল পাইছে বা এই সেলটাসৰ ক্যালসিয়ামৰ বিষয়ে আপোনালোকে গম পাই কিছু উপকৃত হৈছে তেতিয়াহ'লে মোৰ ভিডিওটো লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মই মেডিচিন আৰু বেমাৰক লৈ পেলাই ভিডিও বনাই আছো। আপলোড দিলে নটিফিকেশনটো পোনপ্ৰথমে আপোনাৰ মোবাইলত পাই যাব। আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিলো। নতুন এটা ভিডিওৰে পুনৰ লগ পাম। ধন্যবাদৰে আজিলৈ বাই।